Hello guys, welcome to my second channel Mintus Blog. Hello guys, আজি নিউ গাড়ী আমি খৰি নিবলৈ আহি আছোঁ। এফালে চাগে এখন নিউ গাড়ী, নিউ মডেল। এফালে লগত আছে বাবুকণ দা, এফালে মুখখন ঘূৰাই দিছে আৰু এফালে মই। আমি পথাৰৰ পৰা কাঠ নিব আহি আছোঁ। আমি এতিয়া গছ এডাল গিৰোৱা আছিলে, সেই গছডালৰ পৰা মানে গছৰ ডালখিনি খৰিৰ কাৰণে নিবলৈ আহি থকা আছে। তাকে চাই থাকক ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে। এয়া চাওক, এফালে গৰুৱে ঘোঁৰা দেখি পিনি গৰুৱে চক খাই গৈছে। চাওক এফালে চাওক, দুইটা ঘোঁৰা গৰুৱে চক খাইছে। গৰু দেখি ঘোঁৰাই চক খাই গৈছে। এয়া আমি ইয়াত কাঠনি পাই গ'লোহি। এইডৰা কাঠনি ধৰা, সেয়া চাওক গছ জালি গিৰাই থোৱা আছে চাওক। এয়া গাইছ আমি পাই গ'লোহি। চাওক এফালে অলপ জুই লগাই দিলে আগৰ পাতখিনি। চাওক কিমান ডাঙৰ গছ আছিলে, অলপ ফালি পিনি কালি ট্ৰেক্টৰ নিয়া হ'ল। আজি অলপমান থাকি গ'ল বুলি কৈছে, সেইকাৰণে ঘোঁৰা গাড়ীখনকে লৈ আহিলোঁ আৰু মানে মই নামি লওঁ। দিয়া ঘোঁৰা গাড়ীখন বেক কৰি লয়। এয়া চাওক কাঠ অলপ ফালি থোৱা আছে। এয়া সেইফালে অলপ খৰি আছে, খৰিখিনিও নিম, সেইখিনিও নিম অলপ। হেল্ল' গাইছ, এতিয়া আমাৰ গাড়ীত লোডিং কৰি হৈ গ'লে চাওক, এফালে কাঠ এফালে বাকলি। হ'লে চাওক এইফালে আমাৰ এতিয়া গাড়ীও ষ্টাৰ্ট কৰা হ'ল আৰু অকণমান মই অকণমান চলাম। তেনেকৈ নোৱাৰ, তেনেকৈ হেৰি কৰিব। এয়া চাওক আমাৰ এতিয়া গাড়ীত লোডিং কৰাৰ পাছত এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।